পটক কৰি তেওঁলোক লগত কথা বতৰা পাতিব নালাগে যেতিয়ালৈকে তেওঁ RT-PCR নিগেটিভ ৰিপৰ্ট নাহে, কাৰণ আমি 24 আৱাৰ্ছত দি দিওঁ। সেইকাৰণে মেইন কথাটো হ'ল যে এইটো যিটো UK ভেৰিয়েণ্ট খুব সোনকালে স্প্ৰেড হৈ যায় আৰু খুব লাইট হয় এটা ৰুমত, আৰু এয়াৰত ই বহুত দেৰি থাকে বুলি বিভিন্ন গৱেষকে কৈছে যে ই এয়াৰত বহুত দেৰি থাকে। সেইকাৰণে ঘৰৰ মানুহো যদি দিল্লীৰ পৰা আহে, যেতিয়ালৈকে তাৰ RT-PCR নিগেটিভ নোলায় বা তেখেতৰ RT-PCR নিগেটিভ নোলায়, তেতিয়ালৈকে বহুত বেছি মিক্স কৰিব নালাগে, সোনকালে স্প্ৰেড হৈ যোৱাৰ আশংকা থাকে। আৰু আমাৰ অসমতো এতিয়ালৈকে আমি যিমানবোৰ পাই আছিলোঁ ট্ৰেভেল হিষ্ট্ৰী বা তেওঁলোকৰ বন্ধু বান্ধৱকে পাই আছোঁ, কিন্তু পৰিৱেশটো চাই পেলাই আমি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে। লকডাউন বা কাৰ্টেলমেণ্ট এইবিলাকৰ আমাৰ কোনো পৰিকল্পনা নাই। সেৱাক আমি অনুৰোধ কৰিছোঁ যে অভিভাৱক আৰু শিক্ষকসকলৰ লগত অহা 10 দিনত কথা পাতিবৰ কাৰণে, আৰু নতুন চৰকাৰ আহিলে যাতে মেট্ৰিকৰ ওপৰত এটা সিদ্ধান্ত ল'ব পাৰে। কিন্তু মডেল কোড অফ কণ্ডাক্ট থকা অৱস্থাত আৰু এখন আহিবলগীয়া চৰকাৰৰ আহিবলগীয়া সময়ত আমি বহুত ডাঙৰ সিদ্ধান্ত লোৱা উচিত নহয়। আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি সেৱাক কৈছোঁ যে আপোনালোকে শিক্ষক আৰু অভিভাৱকসকলৰ লগত কথা পাতক, পাতি ইয়াৰ পজিটিভ আৰু নিগেটিভ দুয়োটাই আকলন কৰি যিয়ে আপোনালোকৰ প্ৰতিবেদন হয় নতুন চৰকাৰখনৰ হাতত দিব, যাতে by 4th or 5th May they can announce a decision. সেইকাৰণে আমাৰ